তাৰপৰা পলাই নহা হ'লে সেই মহবাহটোত থকা গোটেই মহবোৰে আমাক ফুটিলে হ'লে। পুতুকণটোতো উৎপাত বেছি, তাৰ কাৰণে হৈছে এইবোৰ। চাইকেল চলাবলৈ নাজানে, এনেই জানো জানো বুলি ফুটনি মাৰি থাকিব। তই গৈ যদি সেই মহবাহটো নমৰা হ'লে আমাৰ এতিয়া একো নহয় ন, তোৰ কাৰণে চব হ'ল। এতিয়া ঘৰত কথাটো নকবি, নহ'লে আমি চবেই গালি খাব লাগিব। মাইনাবা, তুমিহে মোক ঠেলি দিছিলা আকৌ। মই কৈছিলো চলাবলৈ নাজানো ধৰি থকা বুলি চাইকেলখন। তুমি ধৰি নাথাকিলা, এৰি দিলা আকৌ। সেইটো কাৰণে গৈ পিনে মই চিধা গৈ সেই মহবাহটোতে খুন্দা মাৰিছোগে। ভাল যে একো নহ'লে, আৰু চাইকেলখনো বাছিলে পাই। চাইকেলখন আনিব নোৱাৰিলে মানে পাপাৰ পৰা মই গালিয়ে খালো হ'লে, ক'ত কি কৰিলি বুলি। ফুটুকণ দাদা, তুমিচোন চাইকেল চলাবলৈ নাজানাই। আজি মই তোমাক দেখিছিলো নহয়, তুমি বহুত ভয় খাই আছিলা। আৰু তুমি মোক মিছাকে ঠগি আছিলা না, চাইকেল চলাবলৈ জানো বুলি। তুমি চাইকেলৰ ব্ৰেকডালকে চিনি নোপোৱাচোন। আজি মাইনাবাই তোমাক ব্ৰেক মাৰিব কওঁতে তুমি ব্ৰেকডাল নামাৰিলা, সেইকাৰণে তো মহবাহটোত গৈ পিনে খুন্দা মাৰিলাগে। আৰু মোক তুমি মিছাকে কৈ আছিলা। তৰা, তুমিহে একেবাৰে চাইকেল চলাবলৈ নাজানা। মইতো তোমাতকে অকণমান হ'লেও জানোৱেই চলাবলৈ। আৰু সেইদিনা মাইনাবাই মোক ব্ৰেক কোনডাল কোৱাই নাছিলে। ব্ৰেকডাল দবাবলৈ কৈ থাকিলে মইনো কেনেকৈ দবাম। সেইকাৰণে মই একো কোৱা নাছিলোঁ। আৰু মইতো মাইনাবাক কৈয়ে আছিলোঁ চাইকেলখন এৰি নিদিবলৈ। চাইকেলখন মাইনাবাই ঘপককৈ এৰি দিলে, আৰু মই চিধা গৈ মহবাহটোতে খুন্দা মাৰিলোগে। মাইনাবাৰ কাৰণেহে হ'ল, মোৰ কাৰণে হোৱা নাই নহয়। হ'ব ফুটুকণ, এতিয়া তই মোক দুখ দিব নালাগে। মোৰ কাৰণে একো হোৱা নাই, চব তোৰ কাৰণেহে হৈছে। তই হ'লে চাইকেল চলাবলৈও নাজান, আৰু একো এটা চিনিও নাপাওঁ। চাইকেলখন কিনিব লাগে কিনি দিয়া। পাপাই তোক চাইকেলখন কিনি দিছে, পাপাই সুধিব নোৱাৰা নেকি কোনটো বস্তু কি কয় আৰু কি কৰিব লাগে। একো এটা নাজানাকে মই চাইকেল শিকিবলৈতো উৎপাত লাগি আছিলে নহয়। সেইকাৰণে আজি মজা পালি। তোৰ লগতে আমি এনেই কষ্ট খাইছোঁ। ইমান দৌৰি দৌৰি ফেফাই চেফাই আহিবলগীয়া হ'ল। তাৰপৰা নহা হ'লতো আজি গোটেই মহখিনি আমাক ফুটি পিনে কিবাই কৰি পেলালে হয়। চব তোৰ কাৰণেহে হৈছে, মোৰ কাৰণে একো হোৱা নাই। আৰু তোক যদি মই চাইকেলখন এৰি নিদিওঁ, তই চাইকেল চলাবলৈ কেনেকৈ শিকিবি। সেইকাৰণেহে তোক এৰি দিছিলোঁ। তই আকৌ একো এটা চিনিয়ে নাপাওঁ, এতিয়া মোক দুখ দিব আহিছ। পুতুকণ দাদাই মিছা কথা কয় মাইনাবা। পুতুকণ দাদাই নাজানেই চলাবলৈ। তহঁতি এতিয়ালৈকে হোৱাই নাই যে, কি কৰি আছনো? আৰু কি মিছা কথা ক'লে পুতুকণে? পুতুকণ, কি মিছা কথা ক'লি তই তৰা আৰু মাইনাক? আপা, মই একো মিছা কথা কোৱা নাই। ইহঁত দুজনী এনেই মিছামিছিকৈ মোৰ লগত লাগি আছে। অ' আপা, তুমি এডাল কি আনিছানো? কাৰ কাৰণে আনিছা এডাল? হয় নেকি? এইডাল সোণৰ চেইন হয়। এইডাল মই আমাৰ তৰাৰ কাৰণে আনিছোঁ আকৌ। আপা, এইডাল তুমি মোৰ কাৰণে আনিছা? দিয়া আকৌ তেতিয়াহ'লে, মই এইডাল পিন্ধিম এতিয়া। অ' তৰা, ল। এইডাল মই তোৰ কাৰণে আনিছোঁ। তই পিন্ধি থাকিবি, এইডাল খুলি নেপেলাবি দেই। তুমি শুনকচোন অকল তৰাৰ কাৰণে আনিলা যে, মোৰ কাৰণে কিয় নানিলা? যোৱা, মই তোমাক বেয়া পাইছোঁ, তুমি মোৰ কাৰণে একো নানিলা। অ' মাইনা, তই বেয়া পাইছ যে কেলে? তোক সেইদিনাখনিয়ে মই সোণৰ চেইনডাল ডিঙিত পিন্ধাই দিয়া নাছিলোঁ জানো? তইহে নিপিন্ধি বুলি কয় খুলি থৈ দিলি। এতিয়া এইডাল মই তৰাৰ কাৰণে আনিছোঁ। তোৰ আৰু তৰাৰ কাৰণে একেলগতে বনোৱাইছিলোঁ আকৌ। তোৰডালচোন তোৰ দিলোৱেই, সেইডাল ঘৰতে আছে। তোৰ পিন্ধিবলৈ মন আছে যদি পিন্ধিবি আকৌ। এইডাল মই তৰাক দিয়াই নাছিলোঁ নহয়, সেইকাৰণে এতিয়াই দি দিওঁ বুলি ভাবিলোঁ আকৌ। তৰা, ল এইডাল পিন্ধি ল, আৰু খুলি নেপেলাবি। চাবি আকৌ য'তে ত'তে পৰি যাব পাৰে, সোণৰ চেইন নহয়, সেইকাৰণে ভালকৈ থবি দেই। ল এইডাল পিন্ধি ল, আৰু মই যাওঁ এতিয়া। তহঁতে শুই থাক, ইমান দেৰিলৈকে কথা পাতি পাতি বহি থাকিব নালাগে, বুজিলি? না পুতুকণ দাদা, আজি মই তোমাৰ লগত নাযাওঁ দেই। তোমাৰ লগত গ'লে মানে আকৌ মহবাহত গৈ তুমি মাৰি দিবা, আৰু মহবোৰে আহি আমাক ফুটি দিবা। সেইকাৰণে মই আজি তোমাৰ লগত খেলিবলৈ নাযাওঁ। তুমি মাইনাবাৰ লগতে যোৱা, একো নহয়। কালি পুতুকণে চাইকেল চলাবলৈ নজনা কাৰণেহে গৈ চাইকেলখন গৈ সেই মহবাহটোত মাৰি দিছিলে। আজি আমি তালৈ খেলিবলৈ নাযাওঁ নহয়। আজি আমি বাহিৰতে খেলিম, বাহিৰতে চাইকেল চলাবলৈ শিকিম, দূৰলৈ নাযাওঁ। সেইকাৰণে ভয় কৰিব নালাগে তই, আজি একো নহয়। তৰা, তুমিহে ভয় কৰিছা, দেখিছা? মাইনাবাই অলপো ভয় কৰা নাই। আৰু কালিতো চাইকেল চলাবলৈ গৈ কিমান মচি লাগিছিলে, তুমিহে নচলালা। কালি মই চাইকেল চলাব নাজানো কাৰণে আৰু দূৰলৈ গুচি গ'লোঁ, সেইকাৰণে গৈ মহবাহটোত মাৰি দিলোঁগৈ, আৰু সেইকাৰণে আমাৰ চাইকেল শিকাই নহ'ল। আজি আমি ঘৰৰ আগফালে শিকিম আকৌ, আজি দূৰলৈ নাযাওঁ। তুমি ভয় কৰিব নালাগে। ফুচকা খাই লওক, ফুচকা 10 টকা 10টা ফুচকা। ফুচকা পুতুকণ, তৰা, ফুচকা ওলাই আহিছে চাগে। ব'ল আমি ফুচকা খাওঁগৈ। দোকানীটো মাতি লওঁ, বহুত দিন খোৱা নাই নহয়, মজা লাগিব খাবলৈ। ব'ল যা সোনকালে। পুতুকণ দাদা, খাওঁ আছা, তাতে আছে ফুচকা ওলাটো। কিন্তু আমাৰ ওচৰত যে ফুচকা খাবলৈ পইচা নাই, কেনেকৈ খামনো? ব'লা প্ৰথমতে মাৰ পৰা পইচা লৈ আহোঁ, তাৰপিছত আমি ফুচকা খাম। হ'ব তৰা, তুমি মাক পইচা বিচাৰিব নালাগে। কালি পাপাই মোক 50 টকা এটা দিছিলে নহয়। সেই 50 টকাটোৱে আমি তিনিটাই ফুচকা খাব পাৰিম। 10 টকা 10টা ফুচকা দিব যে, চবেই তিনিটাই মিলি 10 টকা ফুচকা খাম, হৈ যাব। মাৰ পৰা নিবিচাৰিলেও হ'ব। ব'লা তৰা, মাইনাবা ব'লা সোনকালে গৈ
অঁ 10 টকা ফুচকা লাগে ৰ'বা মাইনাহঁত এতিয়া দি আছোঁ পুতুকণ দাদা ফুচকাকেইটা খাবলৈ ইমান ভাল লাগিছে ন বহুত জ্বলা দি দিলে খালি ফুচকা দাদাই ফুচকা দাদা তুমি ফুচকাকেইটাত ইমান জলকীয়া দিছা আমি সৌ খাব নোৱাৰা নহয় ইমানকে তৰা তুমি যে একোৱে খাব নোৱাৰা দেখা নাই মই কিমান জ্বলালৈ খাইছো মস্তি লাগিছে খাবলৈ তুমি খোৱা জ্বলা খাবহে লাগে খালে ভাল তুমি অকণমান জ্বলাকে খাব নোৱাৰিছা মই ইমানকে খাই আছো যে বস্তু অকণমানো পোৱাই নাই খাবলৈ মজা লাগিছে খোৱা সোনকালে বা সৰু ছোৱালীজনী দেখিছোন সোণৰ চেন দেখিছোঁ চেনডাল বহুত শকতো আছে এইডাল কেনেবাকৈ বিক্ৰী কৰিব পাৰিলে বহুত টকা পাম আজি থাকক কাইলৈ মই আকৌ ফুচকা বিক্ৰী কৰিবলৈ আহিম আৰু কাইলৈ ইহঁতক ফ্ৰীতে ফুচকা খুৱাম লগতে এই ডিঙিৰ চেনডালো চুৰ কৰি লৈ যাব লাগিব ফুচকা দাদা ফুচকাকেইটা খাবলৈ বহুত ভাল লাগিলে কাইলৈ আকৌ আহিবা দেই আকৌ আমি কাইলৈও ফুচকা খাম না পুতুকণ দাদা এতিয়া ফুচকা দাদাক পইচাটো দি দিয়া অঁ মাইনা আহিম কাইলৈ মই আকৌ আহিবই লাগিব নাহিলে মানে মোৰ কাম কেনেকৈ হ'ব মানে মোৰ কাম নচলিব নহয় এইটো কৰিয়েতো মই ভাত এমুঠি খাই আছোঁ আহিবই লাগিব এইটো সময়তে কাইলৈ মই আহিম ঠিক আছে এতিয়া গৈছোঁ